আজি হৈছে মাঘ বিহু মাঘ ভোগালী বিহুৰ আপোনালোকক বহুত শুভেচ্ছা থাকিল আৰু মোৰ ফালৰ পৰা তাৰপৰা আজি আৰু কি আৰু তাকে আমাৰ গাঁৱত এয়া বিহু ভোগালী বিহু উদযাপন কৰিছে তাকে দেখাওঁ বুলি ভাবিছোঁ অকণ আৰু আপোনালোককো নে কি চাওক আৰু কালি মোৰ উঠাও দেৰি হৈ গ'ল চব আজি মেজি জ্বলাই এদাই হৈ গ'ল চাগে মোৰ উঠাও দেৰি হ'ল মানে আজি ব্লগটো দিলোঁ আকৌ এডিট চেডিট কৰি ব্লগটো দিওঁতে বহুতে দেৰি হৈ গ'ল তাকে আৰু উঠিলোঁ এতিয়া উঠি মুখ হাত ধুই গা পানী ধুই ওলাই আহিছোঁ এতিয়া ঘৰৰ মুখত আছোঁ তাকে আপোনালোকক দেখাওঁগৈ অলপ আমাৰ মিচিঙৰ পৰম্পৰা কেনেকৈ আৰু আমাৰ গাঁৱৰ পৰম্পৰাটো বহুত ধুনীয়া পৰম্পৰা আছে আমাৰ চাই যাব আমি গোটেই গাঁৱৰ ৰাইজ একেলগে মিলি মেজিটো জ্বলায় আমাৰ গাঁৱৰ যেনেকৈ বেলেগ গাঁৱৰ এটা ঘৰে গৈ মেজি নজ্বলায় আৰু গোটেই গাঁৱৰ যে গৈ আমাৰ গোটেই গাঁৱৰ গোটেই 1000 নে কিমান আছে 1500 মান থাকিব চাগে গোটেই সোপা একেলগে মিলি আমাৰ মেজিটো জ্বলায় তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ অকণ দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ এইটো ভাইটি আমাৰ এতিয়া দুইটা আমাৰ DSLR লৈ আহিছে বলক নে কি আপোনালোকক যিখন পাৰোঁ দেখাম আৰু তাৰপৰা আহি যাম আৰু মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল ভাল লাগিছে মই জোতাযোৰ পিন্ধি আহিবলৈ পাহৰি গ'লো জোচতে এইটো আমাৰ ভেলাঘৰ জ্বলালে আৰু এই সৰু সুৰা ভেলাঘৰ এইখিনি আমাৰ গাঁৱৰ এয়া চাওক আমাৰ গোটেই গাঁৱৰ ৰাইজে জীয়ৰী গোটেই ডেকা চেকা চবেই আমাৰ আশীৰ্বাদ দিছে গোটেই জীয়ৰীখিনি আশীৰ্বাদ দিছে
এয়া চাওক চবেই হাত ফুৰাই দিছে কেনেকৈ চাওক আমাৰ এইটো গাঁৱৰ পৰম্পৰা বেলেগত নাপাব এইটো গাঁৱৰ পৰম্পৰা আমাৰ গোটেই গাঁৱৰ ৰাইজ মিলি আমাৰ এইটো মেজি জ্বলায় 400 নে 500 ঘৰ আছে না গোটেই বছৰটোত গাঁৱৰ যিকেইজনী ছোৱালী নতুনকৈ বিয়া পাতে তেওঁলোকে আহি পেলাই আমাৰ এই আমাৰ গাঁৱৰ ছোৱালী বছৰৰ মূৰত বিয়া পাতে সেইকেইজনী ছোৱালী আজি বছৰত ঘূৰি আহি আমাৰ ৰাইজৰ লগত আশীৰ্বাদ লয় এনেকৈ মেজি তলতে বছৰকৰ বিহুতে গাঁৱৰ গাভৰু ছোৱালীটো ভালে লাগিছে চবকে লগ পাইছোঁ চবকে দেখিব পাইছোঁ গাঁৱৰ গাভৰু ছোৱালী হেৰাই গৈছে আকৌ ঘূৰি আহিছে আমি চাবলৈ পাইছোঁ তাকে আমি সুখী মানে কলে গৈছে মানে সেইটো আৰু মানে পৰিচয় দিছে সেইটো জেগাত গৈছে সেইটোকে পৰিচয় দিব আহিছে কওক আপুনি আমাৰ হিমাংশু থুৰেদি সকলো অসমবাসী আৰু দেশবাসী ৰাইজলৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগতে সকলোৱে মেজি উপভোগ কৰক আজি মাঘ বিহু মেজি ওচৰলৈ আহি কেনেকুৱা অনুভৱ হ'ল মেজি ওচৰলৈ আহি ভাল অনুভৱ হৈছে আজি অনুভৱটো আৰু ক'বলগীয়া এখন ল'বলগীয়া আজিৰ পৰা ঠাণ্ডা গ'ল হয়নে নহয় ঠাণ্ডা গ'ল ভোগালীক আমি আদৰি ঘৰে ঘৰে পিঠাগুড়ি খাব যাম এতিয়া দাদা ঘৰতো যাম আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু দেই ঘৰ যাওঁগৈ আৰু আমাৰ এইটো ডেকাটো আহিছেহে এতিয়া বিহু হেৰি কৰিবলৈ হয় ভোগালী বিহু আমি এতিয়া এই আমাৰ এইকেইজন গা পানী ধুই ধুনীয়াকৈ আমাৰ ওলাই আহিছে ভোগালী বিহু এতিয়া কেনেকুৱা লাগে অনুভৱটো মানে গা পানী ধুই এতিয়া ওলাই আহিছে আমি এতিয়া যাওঁ এতিয়া বলক এতিয়া আৰু তাকে বিহু ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল এতিয়া এয়া তাৰ পৰা মেজি ওচৰৰ পৰা আহিলোঁ তাকে চাহ অকণ আৰু পিঠা এয়া আৰু এয়া কি চেনি আলু আৰু আলু এয়া আছে তাকে খাওঁ আৰু চাওক আৰু তাকে খাই আৰু পিছত আকৌ জলপান আজৰি চব খাওঁ আৰু সাজপানীও খাব লাগিব আমাৰ পৰম্পৰা আছে সাজপানী খোৱা আৰু মাংস আৰু আইতা আহিছে আইতা ঘৰ গাহৰি মাংস খাব লাগিব সাজপানী খাব লাগিব আজি আমাৰ পৰম্পৰা আমাৰ বিহু যিটো জাতীয় উৎসৱ মাঘৰ বিহু ভোগৰ ভোগালী বুলি কয় ধুনীয়াকৈ আমি মিলিজুলি খাব লাগিব ইঘৰৰ পৰা সিঘৰলৈ যাব লাগিব মৰম চেনেহ যাচিব লাগিব আমাৰ সেনেকৈ চব সাজু কৰা হৈছে আৰু মাছ চাছ অনা হৈছে এইবিলাকো খোৱা হ'ব চব খোৱা হ'ব তাকে একে খাই আৰু অকণ দেৰিকৈ আৰু খাম আৰু চব মাছ মাংস চব খাব আলু কি আলু আছে এইটো মিঠা আলু এইটো জাতি আলু এইটো জাতি আলু তাৰপৰা এয়া পিঠা আছে এতিয়া এই অকণ পিঠাকে চুৰ কৰি আৰু খাম পিছত খাই যাওক তাকে এয়া মাছ দেখিছে ন এই মাছ মাছ এয়া খাব লাগিব কাটি তাকে অলপ দেৰিকৈ চেলিয়াই তাকে চাব আৰু খাম নে কি চাই যাব আপোনালোকে চাগে খাওঁ আপুনি গান লগাই দিবি কেনেকৈ লাগিছে কওঁ মিঠা হৈছে
মেজিৰ জুয়ো